জীৱনটোত মানুহ সুখী হোৱাৰ 7টা উপায়। নম্বৰ 1, বৰ্তমান জীয়াই থকাই হৈছে সুখী হোৱাৰ চূড়ান্ত উপায়। নম্বৰ 2, মন দি শুনাৰ অভ্যাস গঢ়ি তোলক। নম্বৰ 3, আপোনাৰ চিন্তাধাৰা বিবেচনা কৰক। নম্বৰ 4, সচেতনভাৱে উশাহ লওক। নম্বৰ 5, এটা সময়ত এটা কামত মনোনিৱেশ কৰক। নম্বৰ 6, দৈনিক ভাল কাম কৰক। নম্বৰ 7, প্ৰতিটো দিনৰ বাবে জীয়াই থাকক। নম্বৰ 1, বৰ্তমান জীয়াই থকা আপোনাৰ এতিয়াৰ সৈতে সংস্পৰ্শত থকাটোৱেই হৈছে এক ফলপ্ৰসূ জীৱন যাপনৰ প্ৰকৃত দৰ্শন। যদি দেখা যায় আচলতে বৰ্তমানৰ বাহিৰে এনে কোনো মুহূৰ্ত নাই যে আমি জীয়াই আছোঁ আৰু ভৱিষ্যতেও আগন্তুক বৰ্তমানৰ মুহূৰ্ত হ'ব। গতিকে বৰ্তমানৰ বাবে জীয়াই থকাই আমাৰ জীৱনৰ প্ৰযোজ্য হোৱা উচিত। কিন্তু অতীতক পাহৰি ভৱিষ্যতৰ কথা নাভাবি জীৱনটো জীয়াই থাকিবলৈ সকলোৱে টান পায়। কাৰণ বৰ্তমান জীয়াই থকাৰ কলা শিকিবলৈ ইমান সহজ নহয়, কিন্তু নিৰন্তৰ দৈনন্দিন অনুশীলন, দায়বদ্ধতা আৰু সচেতনতাৰ জৰিয়তে শিকিব লাগিব। নম্বৰ 2, আনৰ কথা শুনা আৰু তেওঁলোকে আপোনাক কি কৈছে সেই কথা সঁচাকৈয়ে বুজি পোৱাটোৱে আপোনাক আনৰ সৈতে গভীৰ আৰু প্ৰামাণিক সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে। ইয়াৰ লগতে আপুনি কোন আৰু কি ক'ব বিচাৰে সেই কথাও মুকলিকৈ প্ৰকাশ কৰিবলৈ সক্ষম হয়। আনৰ সৈতে সঁচা আৰু ভাল যোগাযোগৰ শলাগ ল'বলৈ শিকক। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ চৌপাশৰ মানুহৰ সৈতে সকলো ধৰণৰ আদান প্ৰদান উপভোগ কৰিবলৈ পাৰিব। নম্বৰ 3, প্ৰতিদিনেই আমাৰ চেতনাত প্ৰায় বহু চিন্তা ভাহি থাকে। এই চিন্তাবোৰ আমাৰ অতীতৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নেতিবাচক আৰু সীমিত চিন্তাধাৰাৰ ওপৰত গঢ়ি উঠে। এই চিন্তাবোৰে আমাক অনুভৱ কৰায় যে আমাৰ পৰিস্থিতিৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। এইবোৰক আমি সলনি কৰিব নোৱাৰোঁ। এনে পৰিস্থিতিত আমাৰ চিন্তাধাৰাৰ প্ৰতি সচেতন হৈ থাকিলে আমি সেইবোৰক পুনৰ নিৰ্দেশিত কৰাৰ সুযোগ পাওঁ। ইয়াৰ দ্বাৰা নতুন ধাৰণা আৰু নতুন সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি এক নতুন বাস্তৱতা উলিয়াই অনাৰ সুযোগ পোৱা যায়। ই আপোনাৰ জীৱন সলনি কৰিব পাৰে। নম্বৰ 4, যেতিয়া আমি আমাৰ উশাহত মনোনিৱেশ কৰিবলৈ সক্ষম হওঁ তেতিয়া আমি লোৱা প্ৰতিটো উশাহতে আমাক সুস্থ হৈ থকাৰ শক্তি দিয়ে। আমি যেতিয়া লাহে লাহে উশাহ লওঁ তেতিয়া আমি ইয়াক অতি ফলপ্ৰসূ কৰি তোলোঁ আৰু শৰীৰৰ প্ৰতিটো কোষে অক্সিজেন লাভ কৰে। উশাহ নিশাহৰ দ্বাৰা মনক শান্ত কৰাৰ লগতে বিষাক্ত বা নেতিবাচক চিন্তাবোৰ নাইকিয়া কৰি বৰ্তমানৰ ওপৰত আমাৰ মনোযোগ কেন্দ্ৰীভূত কৰাৰ শক্তি দিয়ে। নম্বৰ 5, মাল্টিটাস্কিং সদায় ফলপ্ৰসূ নহয়। আমি প্ৰায় বহু কাম হাতত লৈ একে সময়তে বহু কাম সম্পন্ন কৰাৰ প্ৰক্ৰিয়াত আমাৰ শ্ৰেষ্ঠখিনি দিয়াৰ পৰা বঞ্চিত হওঁ। ইয়াৰ পৰিৱৰ্তে যদি আমি যিকোনো এটা কামত ভালদৰে গুৰুত্ব দিওঁ তেন্তে আমি লক্ষ্যত উপনীত হ'ব পাৰিম। ইয়াৰ দ্বাৰা সন্তুষ্টিৰ লগতে জীৱনৰ প্ৰতি নতুন আৰু ইতিবাচক দৃষ্টিভংগীও পোৱা যায়। গতিকে এদিনতে 1000টা কাম সম্পূৰ্ণ কৰিবলৈ এৰি দিয়ক। আপুনি নিজে অনুভৱ কৰিব পাৰিব যে ইয়াৰ ফলত আপোনাৰ উৎপাদনশীলতা বৃদ্ধি পাইছে। নম্বৰ 6, এটা সাধাৰণ হাঁহি, সহায়ৰ হাত, ৰাস্তাত পথচাৰীক এটা সান্তনাদায়ক শব্দই আপোনাৰ জীৱনত পৰিৱৰ্তন আনিব পাৰে। সত্যটো হ'ল আমি কেতিয়াও নাজানো যে আমাৰ ভাল কাৰ্যই আমাৰ চৌপাশৰ লোকসকলৰ জীৱন কেনেকৈ সমৃদ্ধ আৰু উন্নত কৰিব পাৰে। প্ৰতিদিনে নিজৰ চাৰিওফালে
অলপ সুখ বিয়পাবলৈ চেষ্টা কৰক। কিছুমান ভাল কাম কৰক আৰু চাওক সেই ভাল কামৰ ফলত আপোনাৰ নিজৰ জীৱন কেনেকৈ উন্নত হয়। নম্বৰ 7, আমাৰ চাৰিওফালে সিঁচৰিত হৈ আছে বহুতো উপহাৰ আৰু সুযোগে আমাৰ সুবিধা ল'বলৈ অপেক্ষা কৰি আছে। সেইবাবে অলপ বাহিৰলৈ ওলাই যাওক, দিনটো অনুভৱ কৰক, বৰ্তমানৰ মুহূৰ্তত জীয়াই থাকক, যাৰ সহায়ত আপুনি নিজৰ আৰু আনক উপকৃত কৰিব পাৰে।